হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল কুমাৰ মিথুন ব্লগছ। আজি মই এখন বিশেষ ঠাইলৈকে আহিলোঁ আৰু আমি সকলোৱে জানো আজি জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ তিথি আৰু আজিৰ এই পবিত্ৰ দিনটোত পবিত্ৰ ক্ষণটোত মহাপুৰুষজনাৰ প্ৰতি শ্ৰদ্ধা জনাইছোঁ আৰু সকলোকে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ তিথিৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। আৰু আজিৰ এই বিশেষ দিনটোত মই এখন সত্ৰলৈকে আহিলোঁ আৰু এয়া এখন বিশেষ সত্ৰ আৰু সত্ৰৰ সন্মুখত এয়া ৰাস্তাখন দেখিছে। এয়া সত্ৰখনৰ ভিতৰলৈকে যাম আৰু ভিতৰলৈকে যোৱাৰ আগতে মই আপোনালোকক সত্ৰখনৰ সন্মুখৰ কিছু দৃশ্য দেখুৱালোঁ। আৰু এয়া চাওক, এইখন হ'ল ৰাস্তা আৰু এইফালে চাওক বহুত ধুনীয়া ধাননি পথাৰ, সেউজ পৰিৱেশ, আমি যে কওঁ সেউজ অসম, আৰু তাৰে এটা নমুনা এইফালে আপোনালোকে দেখিলে অনুমান কৰিব। এয়া চাইছে, এয়া হ'ল গোৱালপাৰা ডিষ্ট্ৰিক্টত আছে আৰু গোৱালপাৰা ডিষ্ট্ৰিক্টৰ বগুৱানত এয়া হাতী সত্ৰ আৰু এয়া মই হাতী সত্ৰৰ ভিতৰলৈকে এতিয়া প্ৰৱেশ কৰিম। আপোনালোকে ভিডিঅ'টো স্ক্ৰিপ্ট নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে চাই থাকক। সত্ৰখনৰ দুৱাৰেদি ভিতৰত প্ৰৱেশ কৰিলোঁ আৰু এয়া চাওক, সত্ৰখনৰ ভিতৰত এইফালে এখন বহুত ধুনীয়া পুখুৰী আছে আৰু ইপিনেও এখন বহুত ধুনীয়া পুখুৰী আছে। এয়া চাইছে, বহুত ধুনীয়া পুখুৰী আৰু এয়া সত্ৰখন চাওক। এই সত্ৰখনত গৈ আছোঁ আৰু সত্ৰখনৰ দুৱাৰেদি প্ৰৱেশ কৰিলে এনেকুৱা মানে বহুত ধুনীয়া দেখি। আৰু মই ৰাতি আহিলোঁ, সেইকাৰণে অলপমান এন্ধাৰ হ'ব ফটোবিলাক। এয়া চাওক, চাই থাকক। সত্ৰখনলৈকে গৈ আছোঁ আৰু আপোনালোকক দেখুৱাই আছোঁ। বহুত ধুনীয়া সত্ৰ, এয়া হাতী সত্ৰ, চাই থাকক। কৃষ্ণ প্ৰভু কৃষ্ণ কৃষ্ণ। আপুনি এই সত্ৰখনতে থাকে ন? হয়। আমাৰ এই সত্ৰখনৰ বিষয়ে অকণমান জনাই দিয়কচোন। এইখন সত্ৰ 500 বছৰ আগৰ কথা। হয় গুৰুজনাই নিজে আহি স্থাপন কৰিছে। হয়, এইটো শ্ৰীমন্ত শংকৰদেৱে স্থাপন কৰিছিল নেকি? শ্ৰীমন্ত শংকৰদেৱে স্থাপন কৰিছে। উজনিৰ পৰা যেতিয়া ভটিয়ালৈ আহে, হয়। প্ৰথমবাৰত এই সত্ৰখনত কি চাই গৈছে। হয় নেকি? দ্বিতীয়বাৰত তেওঁ ইয়াত জিৰণি লৈ এক নিশা বুলি আছে ইতিহাসত, এগছি বন্তি জ্বলাই এসাঁজ মাছ পিটিকাৰে আছে, কিন্তু এসাঁজ ভজন লৈ ইয়াৰ পৰা ৰাওনা মধুপুৰ গৈছে। ইয়াৰ মাজতে ইয়াত বগলী দেখা পাইছিল, সেইকাৰণে বগুৱাৰ নামাকৰণ গুৰুজনাই। সেইকাৰণে এই জাগাখনৰ নামটো গুৰুজনাই বগুৱাৰ নামাকৰণ গুৰুজনাই কৰিছে। হয় নেকি? মানে এই ঠাইখনত শংকৰদেৱে, মহাপুৰুষ শংকৰদেৱে মানে তেখেতে আহিছিল আৰু বগলী দেখিছিল আৰু সেইকাৰণে ঠাইখন বগুৱান নামেৰে নামকৰণ কৰিছে। আৰু আমাৰ সত্ৰখনৰ নামটো কি দিছিলে? বগুৱান কেউলীয়া হাতী সত্ৰ। বগুৱান কেউলীয়া হাতী সত্ৰ। আচ্ছা, আৰু এই সত্ৰখনত এনে কি কি উৎসৱ আপোনালোকে? আজিতো তিৰোভাৱ তিথি পালন কৰা হ'ল। শংকৰদেৱৰ তিথি। হয়, আজি তিৰোভাৰ তিথিত, শংকৰদেৱৰ তিৰোভাৰ তিথিত আপোনালোকে কি কি কৰিব? আজি ৰাতিপুৱা আমাৰ প্ৰসংগ পাঠ হৈছে, আইসকলৰ নাম হৈছে, বাপুসকলৰ নাম হৈছে। 4টা বজাত সামৰণি কৰিছোঁ আৰু গোটেই ভাত মাহটো বন্তি জ্বলাই আছে। এতিয়া আৰু প্ৰসংগত বহিছে ন? আপোনালোকক দেখুৱাইছোঁ। আৰু কাৰেণ্টটো নাই, ৰাতিও হ'ল, সেইকাৰণে অকণমান আন্ধাৰ আহিছে ফটো। চাওক, এই ঘৰবোৰ হ'ল ভকত গৃহ আৰু এয়া মই আপোনালোকক সত্ৰখন দেখুৱালোঁ। এয়া হাতী সত্ৰ চাইছে আৰু মহাপুৰুষ শংকৰদেৱে এই সত্ৰখন স্থাপন কৰিছে বুলি এখেতসকলে কৈছে। আজিৰ পৰা 500 বছৰ আগতে সত্ৰখন স্থাপন কৰিছে। আৰু এই যে ঘৰবোৰ আপোনালোকে দেখিছে, এই ৰুমবোৰ হ'ল ভকত গৃহ। মহাপুৰুষ শংকৰদেৱ, জগতগুৰু শংকৰদেৱ এই ঠাইখনলৈকে আহিছিলে আৰু তেতিয়া মানে বগলীৰ দৰে চাৰিওফালে বগা বগলী দেখা পোৱা কাৰণে এই সত্ৰখনক বগুৱান নামকৰণ কৰিছিলে। আৰু সেই সত্ৰখন আপোনালোকে চালে, মই দেখুৱালোঁ। ৰাতি হ'ল কাৰণে বেছি ভালকৈ দেখুৱাব নোৱাৰিলোঁ। আৰু সত্ৰখনৰ এই যে আপোনালোকে দেখিছে, এই ঠাইখিনি মানে বহুত চাফ চিকুণ কৰি ৰাখিছে আমাৰ প্ৰভুসকলে। চাওক, একদম বহুত ক্লিন কৰি ৰাখিছে আপোনালোকে। এয়া চাওক, এয়া স্বচ্ছতাৰ নিদৰ্শন বুলি ধৰিব পাৰি। আৰু এইখনে হ'ল আমাৰ সত্ৰখন। আৰু
এই সত্ৰখনত কোৱা আছে গুৰুজনাৰ দিনৰ কোৱা এইটো হয় এইফালে চাওক এইফালে হ'ল ভকত গৃহ এইবিলাক আৰু গুৰুজনাৰ দিনৰে এখন কোৱা আছে এইখন আপোনালোকক দেখুৱাওঁ এই যে কুৱাখন দেখিছে যে এই কুৱাটো হ'ল দিনৰে কুৱা এইখন কৃষ্ণ প্ৰভুসকল কৃষ্ণ কেনেকুৱা লাগিলে আমাৰ এই সত্ৰখনত আহি পেলাই বহুত ভাল লাগিছে প্ৰথম কথা আমাৰ ইয়াত যে এনেকুৱা এখন সত্ৰ আছে যিখন সত্ৰ শংকৰদেৱে আমাৰ মহাপুৰুষ গুৰুজনাই 500 বছৰ আগতে সৃষ্টি কৰি গৈছিল ইয়াত আহি পেলাই তেওঁ থাকি গৈছিল আজি গম পাইছোঁ ৰাতিপুৱা বিশেষ ব্যক্তি এজনৰ জৰিয়তে মই আচলতে বৰদোৱা বা বৰপেটাত যোৱাৰ কথা আছিল কিন্তু যেতিয়া গম পালোঁ ইয়াত আছে গোৱালপাৰা জিলাৰ এখনেই ঠাই যিখন ঠাইত শংকৰদেৱে নিজে আহি ইয়াত থাকি গৈছিল আৰু এই অঞ্চলৰ যি বগোৱানৰ নামটো ইয়াত চাইডৰ ফালে তেওঁ আহোঁতে সন্ধিয়া যি বগলী আছিল বগলী দেখা পাইছিল তাৰ কাৰণে তেওঁ নাম থৈছিল বকোৱান তাৰে পৰা ইয়াৰ নামটো বগোৱান তাৰ লগত জড়িত গতিকে কেনেকুৱা ঐশ্বৰিক মহিমাৰে থকা এখন সত্ৰ তাৰে এখেত ইয়াত সত্ৰ চলাই আছে কেৱলে তোমাৰ অপৰাধীনাৰায়ণ সমীয় কৰি ৰয়ৰা কৰি সখিলো কৃষ্ণ কৃষ্ণ হৰি হৰি আৰু এটা কথা এই সত্ৰখন যিহেতু আমি ইমানেই প্ৰসাৰ হোৱা নাই গোৱালপাৰা জিলাৰ ভিতৰত শংকৰদেৱে অহা এখনেই সত্ৰ আছে নিজে প্ৰতিষ্ঠা কৰা গতিকে এই সত্ৰখনৰ প্ৰসাৰ হ'ব লাগে গোৱালপাৰা জিলাৰ সকলোৱে জনাৰ লগতে সমগ্ৰ আমাৰ অসমবাসীয়ে জনাৰ দৰকাৰ আৰু ইয়াক প্ৰসাৰ কৰিবলৈ প্ৰচাৰ কৰিব লাগে তাৰ লগতে ইয়াত যিবিলাক আমাৰ সকলো ক্ষেত্ৰত যি ধৰণে সকলো কাম হৈ থাকে ঠিক তেনেকৈ ইয়াতো আমি উলহ মালহেৰে সকলো অনুষ্ঠানত গোৱালপাৰাবাসীয়ে হওক বা অসমবাসীয়ে হওক আহি সহযোগ কৰিব লাগে ইমান নিভাঁজ ঠাই ইমান শান্ত পৰিৱেশ হয়তো ইয়াত আহিলে আপোনাৰো ইয়াৰ যে এটা ঐশ্বৰিক শক্তি আছে সেইটোৰ প্ৰতি বিশ্বাস হ'ব আৰু এই বাপে 2007 চনৰ পৰা ইয়াত আছে গতিকে তেখেতে সকলো ইয়াৰে কাম কাজ চলাই আছে ধুনীয়াকৈ গতিকে ভাল লগা ইয়াৰ পৰিৱেশটোও ভাল লগা বাকীখিনি আপোনালোকে আহিলে গম পাব এয়া আমাৰ বাপে বহুত ধুনীয়াকৈ কৈছে আপোনালোকে সকলোৱে আহিব আৰু আঠবসী সত্ৰৰ পৰা তেওঁ মানে দ্বিতীয়বাৰ কোচবিহাৰ মুখে তেওঁ তীৰ্থযাত্ৰা ভ্ৰমণৰ কাৰণে গুচি আহিছে লগত 6জন ভকত লৈ আহিছে এজন ভকত যে থাকি সিহঁতে টোপনি আহিছে গুৰুজনে টোপনি হোৱা নাই তেওঁ কৰিলে কি গোটেই ৰাতিটো সাঁচি পাত নামৰ গছ আছিল আজিও আছে সেয়ে আমি বৰদোৱাত সাঁচি আছে এতিয়া আছে না ইয়াত আছে আমি যেতিয়াৰ পৰা পালোঁ আমি ভালে ৰাখিছোঁ ইয়াৰ পাৰ আমাৰ আগত যিবিলাক বয়োবৃদ্ধ বুঢ়াবিলাক আছিল সিহঁতে ভাল কৰি ৰাখিছে গতিকে আমি ভালদৰে ৰাখি আছোঁ আজিও আছে তাৰপিছত ইয়াতে কৰিছে বগলী চাগে কাছৰ ডালে ডালে কৰিছে গুৰুজনে দেখিলে বহুত বগলী বকবিলাক দেখাত সোৱান হৈছে ঠিক আছে এই ঠাইডোখৰৰ নাম কৰাই হ'ল কি নাম হ'ল যে বকোৱান আজিৰ পৰা এইডোখৰ ঠাইৰ নাম হৈ বকোৱান থৈ দিলোঁ এই বকোৱান নামটা মুখৰ কথাতে বাগৰি আজিলৈ বকোৱানৰ জেগাত বকোৱান হ'ল গতিকে আজিও এই বগোৱান নাম গুৰুজনাই নিজে দিয়া নাম আৰু ভগৱানৰ অৰ্থ তেতিয়াহ'লে এইটো হ'ল যে বহুত ধুনীয়া বকোৱান ধুনীয়া বহুত ধুনীয়া গতিকে এই আমাৰ সত্ৰখনৰ নাম এনেকুৱা আৰু আনুমানিক আজিৰ পৰা কিমান বছৰমান আগত হ'ব কিমান খ্ৰীষ্টাব্দত হ'ব মনত আছে নেকি এতিয়া বৰং 1400 চন পৰে ইংৰাজীটো 1457 চনত এয়া চাইছে আমাৰ এই সত্ৰখন হ'ল কেৱলীয়া হাতী সত্ৰ ন আৰু 1400 আনুমানিক 1457 খ্ৰীষ্টাব্দত
আমাৰ স্থাপন কৰা এই সত্ৰখন স্থাপন কৰিছিল আৰু মাধৱ শংকৰদেৱ শ্ৰীমন্ত শংকৰদেৱ জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে নিজে স্থাপন কৰা সত্ৰ আৰু গোৱালপাৰা জিলাৰ এইখনেই নেকি একমাত্ৰ প্ৰথম ইখনে গুৰুজনে স্থাপন কৰা। হয় গোৱালপাৰা জিলাত প্ৰথম গুৰুজনাই স্থাপন কৰা এইখনেই সত্ৰখন আৰু এইখন সত্ৰৰ মই হয় আজি 14 বছৰ পাৰ হ'ল হয় ইয়াতে মই নাম প্ৰসংগ কৰি আছে গোটেইখিনি দায়িত্বখিনি মই চলাই আছোঁ। এয়া প্ৰভু ভগৱন্তে হয়। ইমান দিন ৰাখে এইটো নাজানো হয়, হয়। আৰু প্ৰভু ভগৱন্তে ৰাখাৰ লগে থাকিয়ে যা মই নিজে গুচি নাযাওঁ হয় আছোঁ। এয়া চাওক এখেত প্ৰভুৱে 14 বছৰ হৈ গ'ল এই সত্ৰখনত নাম প্ৰসংগ লগতে বিভিন্ন খিনি এখেতে মানে চলাই আছে বহুত ভাল কথা আমি এখেতৰ দীৰ্ঘায়ু কামনা কৰিছোঁ ভগৱান ঈশ্বৰে এখেতক দীৰ্ঘদিন জীয়াই ৰাখক আৰু আমাৰ এই সত্ৰখন বহুত ধুনীয়াকৈ ৰাখক আমাকো আশীৰ্বাদ কৰক আৰু আপোনালোকেও আহিব যোনে যোনে এই ভিডিঅ'টো চাইছে আপোনালোক সকলোৱে শ্বেয়াৰ কৰি দিব আৰু আমাৰ এই সত্ৰখন আপোনালোকেও আহিব আহিলে আপোনালোকে গম পাব যে কেনেকুৱা লাগে বহুত ধুনীয়া লাগে আমাৰ সত্ৰখন কৃষ্ণ 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 ঠিক আছে আজিলৈকে এইখিনিতে সামৰিব লাগিব আৰু কেতিয়াবা আহিলে আৰু ভালকৈ আপোনালোকক আমাৰ সত্ৰখনত আৰু এনেকৈ চাকি বন্তি জ্বলাইছে সকলোৱে আৰু এই চাওক শংকৰদেৱৰ তিথি আৰু এয়া হ'ল কেৱলীয়া হাতী ভগৱান কেৱলীয়া হাতী সত্ৰ এই চাওক ৰাতি হৈছে সেইকাৰণে ফটোটোত ভালকৈ দেখুৱাব পাৰোঁ আইতা এজনীক লগ পালোঁ আইতা ভাল লাগিছে ন আহি ভাল লাগিছে। আপুনি কিমান বছৰ আগৰ পৰা আহে ইয়াত ইয়াতে মই 22 বছৰ আগৰ পৰা আগৰ মাহটো আপুনিও বন্তি জ্বলাইছে আজি ন জানিবা বিষ্ণুৱে সমস্ত জগতে নাম জানিবা বিষ্ণুৱে সমস্ত জগতে কৃষ্ণ এয়া বিশেষকৈ শংকৰদেৱ মাধৱদেৱৰ তিথিবোৰ পালন কৰা হয় কৃষ্ণৰ জন্মাষ্টমী পালন কৰা হয় আৰু আজি আপোনালোকে দেখিছে ইয়াতে সদায় আহে সদায় আই মাতৃসকল আহি বিভিন্নজন আহি ইয়াতে সেৱা অৰ্চনা কৰে আৰু আজি আপোনালোকে দেখিছে আজি যিহেতু হয় আজি যিহেতু জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিথি আৰু সেই উপলক্ষে আজি ইয়াত অসংখ্য মানুহ এনেকৈ আহিছে আৰু বিভিন্ন ধৰণৰ নাম প্ৰসংগ হৈছে এয়া নাম প্ৰসংগ হৈ আছে এইফালে চাওক এয়া নাম প্ৰসংগ হৈ আছে আৰু বিভিন্নজনে এনেকৈ চাকি বন্তি জ্বলাইছে আৰু আমাৰ এই সত্ৰখনত এটা ঐতিহ্য আছে যে এই সত্ৰখনত আপুনি পবিত্ৰ মনেৰে অন্তৰে মানে ঈশ্বৰৰ ওচৰত কিবা বিচাৰিলে আপুনি মানে পায় কৃষ্ণ কৃষ্ণ সত্ৰত আহি আজি বহুত ভাল লাগিলে বহুত ভাল লাগিলে ন দাদা আপোনাক লগ পাই দাদা বহুত ভাল লাগিলে দাদা আপোনাক লগ পাই বহুত ভাল লাগিলে মোৰো বহুত ভাল লাগিলে তোমালোকক লগ পাই তোমালোকে সদায় আহা না সত্ৰলৈকে সদায় আহা ন ঠিক আছে মোৰ ভিডিঅ'বোৰ চাই থাকিবা চাইবা ন আৰু পিছতো ভিডিঅ' বনাম ন আমি একেলগে আৰু বনাম দে ভিডিঅ' পিছত আৰু পিছত লগ পাম হা দাদাৰ ভিডিঅ'বিলাক চাই ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব হয়
ঠিক আছে বন্ধুসকল, আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক শ্ৰীমন্ত শংকৰদেৱ জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিথিত আজি মই এয়া কেৱলীয়া ভগৱান কেৱলীয়া হাতী সত্ৰত আহি মই এই সত্ৰখনৰ কিছু প্ৰসংগ আপোনালোকক দেখুৱালোঁ আৰু সত্ৰখনৰ যে কিবা নাম প্ৰসংগ কৰিলে তাকে আপোনালোকক দেখুৱালোঁ আৰু ভিডিঅ'বোৰ আপোনালোকে চাই থাকিব। যদি চাই ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। কৃষ্ণ কৃষ্ণ